হাই গাইজ, নমস্কাৰ। মই পূৰবীয়ে কৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে চাগে। আমাৰ ইমান ভাল নহয়। আমাৰ ধনু মানুহটোৰ অসুখ হৈছে। পেচাব কৰিলে মানে চিঞৰি দিয়ে, কান্দি দিয়ে। সেয়েহে হস্পিটেল লৈ আহিছোঁ। এয়া দেখিছেনে, হস্পিটেলত তাক ডক্টৰক দেখালোঁ আৰু ডক্টৰে চেপেনা দি পেচাবৰ জেগাটো কাটি দিছে, কিয়নো পেচাবৰ জেগাটো চাপ খাই গৈছিল। কাৰণ হাগিছ পিন্ধাব ইমানকৈ নালাগে। মই হাগিছ পিন্ধোৱাৰ কাৰণে হৈছে। 1.5 বছৰ দিন হাগিছ পিন্ধাইছোঁ। মানে ল'ৰাটোৱে মানে বিচনাত মুতি দিয়ে বুলি ৰাতি ৰাতি মানে পেচাব জেগাত। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। ইয়াত দেখিছেনে বাৰু। এয়া হোটেলত সোমাই খাই বৈ লৈছোঁ পৰঠা। ধনু মানুহকো খুৱাইছোঁ। এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। গাড়ীত বহিলোঁ আৰু ঔষধ দিলে আৰু এয়া দেখিলে ধনু মানুহটোৱে চকলেট খাইছিলে। চকলেট খাই গোটেই ওঠৰত লাগি আছে। এয়া ঔষধ দিছে। এই মলম এটা দিছে, ঔষধৰ বটল দুটা দিছে। মানে মলমটো লগাব কাৰণে। এয়া দেখিছেনে ৰাতি হৈ গ'ল। চাওকচোন। আজিলৈ বাই, ধন্যবাদ।